চাওক নিৰ্বাচন প্ৰচাৰৰ সময়তে মই কৈছিলোঁ যে নিৰ্বাচনৰ জিকাৰ পিছত মই আপোনালোকৰ ওচৰত আহি আপোনালোকৰ যি সমস্যা আছে যি অসুবিধা আছে সেই অসুবিধা লৈ ওচৰত আহি আপোনালোকৰ সমস্যা সমাধান কৰিব চেষ্টা কৰিম। মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যি চৰকাৰে বা আমাৰ ৰাইজেও যি উন্নয়নৰ কাৰণে যি কাম কাজ কৰি আছে অনাগত দিনত গোৱালপাৰা পশ্চিম সমষ্টিৰ চুকে কোণে সেই উন্নয়নটো দেখিবলৈ পাব। আপোনালোকে নিশ্চিন্ত থাকিব। আৰু নিৰ্বাচনৰ এতিয়া আমি জিকিছোঁহে, নিৰ্বাচন আৰু জিকাৰ পিছত যি কাম কাজ হৈ আছে সেইটো আপোনালোকে প্ৰত্যক্ষ অনুভৱ কৰিছে নিশ্চয়। তো ৰাইজৰ যি সমস্যা আছে সেই গাঁৱে গাঁৱে গৈ কিনে সমস্যাটো সমাধান কৰিব চেষ্টা কৰিম। যিহেতু এই অঞ্চল ভিতৰুৱা অঞ্চল, ইয়াৰে যিসকল ছাত্ৰ ছাত্ৰী আছে, নৱপ্ৰজন্ম আছে, সেইসকলৰ যিহেতু উজ্জ্বল ভৱিষ্যত আছে, তেওঁলোকৰ ক্ষেত্ৰত পৰিকল্পনা আছে। হয়, নিশ্চয় আমি ভাল শিক্ষা দিবলৈ আমি চেষ্টাটো কৰিম। ইয়াতে ওচৰত আদৰ্শ বিদ্যালয় আছে, ইংৰাজী তাত পঢ়ায়। তো নিশ্চয় সেই বস্তুটো আদৰ্শ বিদ্যালয়ত আমি যাতে সকলোৱে মিলি আমি সকলোৱে মিলি তাত যি অলপমান কাম কৰিব লগা আছে, পানী যোগানৰ ব্যৱস্থাটো কৰিব লগা আছে, আমি সেই ব্যৱস্থাটো কৰিম। আমি সকলো ৰাইজকে আহ্বান কৰিছোঁ যে তাত যাতে আমি সকলোৱে আমাৰ ল'ৰা ছোৱালীবিলাকক, নিজৰ ভণ্টিসকল, নিজৰ ভাইটিসকলক যাতে তাতে শিক্ষানুষ্ঠানত যাতে তেওঁলোকে ভৰ্তি কৰা সেই বস্তুটো আহ্বান কৰিছোঁ। আগন্তুক দিনত গোৱালপাৰা পশ্চিম সমষ্টিত মেডিকেল কলেজ হৈ আছে, আপোনালোকে গমেই পাই আছে। আৰু লাহে লাহে আমি গোৱালপাৰা পশ্চিম সমষ্টিৰ কাৰণে নিশ্চয় ডাঙৰ এখন কলেজ, যিকোনো কলেজ এটা লৈ আনিব চেষ্টা কৰিম। কলেজ নহয়, ইউনিভাৰ্চিটি লৈ আনিব চেষ্টা কৰিম। নিশ্চয় পৰিকল্পনা আছে। এই বস্তুটোত এতিয়া বৰ্তমান স্থিৰ ৰাখিছোঁ, অলৰেডি নাম পঠাইছোঁ মই। নিশ্চয় পিছত আপোনালোকক জনাম। নমস্কাৰ। আমি আজি যিটো এটা অনুষ্ঠান ৰাখিছোঁ, আমাৰ 13 নং পশ্চিম গোৱালপাৰা জনজাতীয় সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক পবিত্ৰ ৰাভাদেৱৰ এটা ৰাইজৰ লগত মত বিনিময় অনুষ্ঠান আমি আয়োজন কৰিছোঁ। এই কাৰণত যে আমাৰ এই অঞ্চলত শালপাৰা, হাতীচিলা আৰু চাটাবাৰী ৰাজহ গাঁও বহুত বৃহৎ এটা এৰিয়া, কিন্তু এতিয়াও স্বাধীনোত্তৰ কালৰ পৰা বহু ক্ষেত্ৰত পিছ পৰি আছে। সেই ক্ষেত্ৰত আৰু এই ক্ষেত্ৰত এটা কথা ক'ব লাগিব যে স্বাধীনোত্তৰ কালত আমি প্ৰথমবাৰৰ কাৰণে অসম চৰকাৰে বা ভাৰত চৰকাৰে বা নিৰ্বাচন আয়োগে যিটো ডিলিমিটেশ্যন কৰিলে, সেইটোৰ সুবিধা আমি পাইছোঁ। এনেদৰে পাইছোঁ যে আমি আমাৰ খিলঞ্জীয়া জনজাতীয় এজন বিধায়ক আমি পাইছোঁ। সেইকাৰণে আমাৰ এই অঞ্চলৰ ৰাইজৰ এৰিয়াৰ সুখ দুখ এইবিলাকক লৈ পেলাই আলোচনা কৰাৰ কাৰণে আমি তেখেতক যোগাযোগ কৰিছিলোঁ। তেখেতে আমাক কথা দিছে, আপোনালোকে এটা দিন বাৰ ঠিক কৰক। সেই হিচাপে আজি এই অনুষ্ঠানৰ ডেটটো আমি ফিক্স কৰিছোঁ। আৰু তেখেতে কৈছে যে যিমান পাৰে মানে আমাৰ এই অঞ্চলৰ সাধ্য অনুযায়ী অভাৱ অভিযোগবোৰ তেওঁ সমাধান কৰাৰ কাৰণে চেষ্টা কৰিব। গতিকে তেখেতক আমি ধন্যবাদ জনাইছোঁ যে আমাৰ অভাৱ অভিযোগবোৰ তেখেতে যেনিবা শুনাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে। সেই উদ্দেশ্য লৈয়ে আজি আমাৰ ৰাইজৰ মনোভাৱ বা আমাৰ যিটো অভাৱ অভিযোগ এইবিলাক তেখেতৰ আগত অৱগত কৰাৰ কাৰণে আজি আমাৰ এই শালপাৰা, হাতীচিলা আৰু চাটাবাৰী ৰাজহ গাঁৱৰ ৰাইজে এটা তেখেতৰ লগত মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হৈছে।